হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ। আপোনালোকে চাই আছে ডেকা ক্ৰিয়েশ্যন। শকুন্তলা ধাৰাবাহিকখনৰ যোৱাটো খণ্ডত দেখিবলৈ পাইছিল যে মায়াই সকলোৰে আগত শকুন্তলাৰ ফটোবিলাক দেখাই দিলে আৰু সকলোৰে আগত বিনোদনে লাজ পাইছিল আৰু শকুন্তলাক ঘৰৰ পৰা ওলাই যাবলৈ কৈছিল। এতিয়া বাৰু সঁচাকৈ শকুন্তলাক খেদি দিব নেকি? দেখিবলৈ পাব শকুন্তলা নামৰ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত। আনফালে শকুন্তলাই আজি বিনোদনক বুজাব খুজিব, কিন্তু বিনোদনে শকুন্তলাৰ কথাবিলাক নুশুনিব। ইফালে শকুন্তলাৰ দেউতাকৰ বেমাৰ হ'ব আৰু মাকে শকুন্তলাক ফোন কৰিব। এতিয়া বাৰু শকুন্তলাক ঘৰলৈ যাবলৈ দিবনে? দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে বিনোদনহঁতৰ ঘৰত আজি দিগন্ত আহিব আৰু দিগন্তই আহি বিনোদনৰ মাকৰ লগত কথা পাতিব আৰু শকুন্তলা আৰু উদয়নৰ কথাবিলাক ক'ব আৰু দিগন্তই মায়াৰ লগতো কথা পাতিব। এতিয়া বাৰু আকৌ শকুন্তলাৰ লগত কিবা আকৌ নতুন চাল খেলিব নেকি? দেখিবলৈ পাব শকুন্তলা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত। আপোনালোকে শকুন্তলা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই, লাইক এটা কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।